প্ৰস্তুতি পৰাশৰ দেউতাকৰ জীয়েক নে মাকৰ জীয়েক? দেউতাকৰ জীয়েক। কিয়? প্ৰত্যেকটো কন্যা সন্তানৰ নিজৰ পিতৃৰ প্ৰতি সাংঘাতিক এটা এটাচমেণ্ট থাকে। সেইটো মোৰ নিজৰ ছোৱালীৰ ক্ষেত্ৰতে দেখিছোঁ। মাক সদায় মাকেই, মাকৰ সমান কোনো হ'ব নোৱাৰে, মাকৰ সমান বব কোন। আৰু তথাপিও কিন্তু এগৰাকী কন্যা সন্তানৰ কাৰণে পিতৃৰ স্থান জীৱনত সৰ্বোচ্চ হয়, প্ৰত্যেকগৰাকী কন্যা সন্তানৰ কাৰণে চাগে হয়। মোৰ জীৱনতো মোৰ দেউতা এজন সাংঘাতিক আদৰ্শ ব্যক্তি আৰু দেউতাৰ প্ৰত্যেকটো মূল্যবোধ, দেউতাৰ প্ৰত্যেকটো চিন্তাধাৰা, দেউতাৰ প্ৰত্যেকটো মানৱীয় চিন্তা, প্ৰত্যেকটো বস্তুক মই আগত ৰাখি জীৱনটো পাৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু মাৰ স্থানটো বেলেগ, কিন্তু মোক যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে উত্তৰটো কিন্তু দেউতা হ'ব। প্ৰত্যেকগৰাকী সফল ব্যক্তিক যেতিয়া সোধা যায় তেতিয়া তেওঁলোকে সকলোৱে দেউতাকৰ পৰিচয়টো দিয়ে। আজি যদি মহাত্মা গান্ধীৰ দেউতাকৰ মানে ঘৰৰ কথা কোনোবাই সোধে, চিধাই মহাত্মা গান্ধীৰ দেউতাক কোন সকলোৱে জানে। আজি আমাৰ ইয়াত যদি জ্যোতিপ্ৰসাদৰ দেউতাক কোন সকলোৱে জানে, বিষ্ণুৰাভাৰ দেউতাক কোন সকলোৱে জানে, ভূপেন হাজৰিকাৰ দেউতাক কোন সকলোৱে জানে, যেনেকৈ এতিয়া প্ৰস্তুতি পৰাশৰৰ দেউতাক কোন সকলোৱে জানে। মাকবিলাক কিন্তু নেপথ্যত থাকি যায় সদায়, সেইটো হয়। 10 মাহ 10 দিন গৰ্ভত লৈ তেখেতেই পৃথিৱীখন দেখুৱায়, কিন্তু সেই মানুহজনীয়ে যেন ক'ৰবাত কেতিয়াবা স্বীকৃতিটো নাপায় তেনেকুৱা লাগে। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাইতো? তেনেকুৱা হোৱা নাই। আৰু আচলতে পিতৃপ্ৰধান সমাজ ব্যৱস্থাত, পুৰুষ শাসিত সমাজ ব্যৱস্থাত সদায় এজন পুৰুষৰ নামেৰে চিনাকিটো সদায় হয়। আৰু সেইকাৰণে কিন্তু মই কোৱা নাই যে মই মোৰ দেউতাৰ ছোৱালী বুলি। মই সঁচা অৰ্থত, প্ৰকৃতাৰ্থত তেওঁ এজন মোৰ কাৰণে আদৰ্শ ব্যক্তি, সেইকাৰণে মই দেউতাৰ নামটো লৈছোঁ। এগৰাকী মানুহ হিচাপে সমাজত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ যিখিনি সাহস লাগে, যিখিনি বল লাগে, মনৰ যিখিনি বিশ্বাস লাগে, সেই বিশ্বাসখিনি কিন্তু মোক মায়ে দিছে। কাৰণ মাৰ নামটো সদায়, প্ৰত্যেকগৰাকী মাকৰ নামটো সদায় লুপ্ত হৈ থাকে, পিছত থাকে। কিন্তু মই মোৰ মাৰ পৰা এটা বস্তুৱে শিকিছোঁ যে মাৰ কেতিয়াও ভয় মই দেখা নাই, কোনো ক্ষেত্ৰত মাৰ ভয় দেখা নাই। দেউতাৰ ভয় আছে, অপাৰ ভয় আছে, কাৰণ দেউতা এজন সাংঘাতিক সমাজ সচেতন ব্যক্তি আৰু তেখেতৰ ওপৰত দায়িত্ব বহুত, তেখেত এজন আদৰ্শ হৈ সদায় থাকে। কিন্তু মাৰ ক্ষেত্ৰত দেখিছোঁ এটা খুব স্পণ্টেনিয়াছ, স্বতঃস্ফূৰ্ত তেওঁৰ এগৰাকী মনোভাৱৰ মহিলা, আৰু সেই মহিলাগৰাকীৰ পৰা মই সেই বস্তুটোৱে শিকিছোঁ যে আত্মবিশ্বাস। আজি যিগৰাকী প্ৰস্তুতি পৰাশৰ এগৰাকী সফল অভিনেত্ৰী, দপদপাই আছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ, সেই প্ৰস্তুতি পৰাশৰগৰাকী হোৱাত মাৰ অৱদান বেছি নে দেউতাৰ অৱদান? দুয়োজনৰে সমান আছে, দুয়োজনৰে সমান অৱদান। কাৰণ মোৰ ঘৰখনত মোৰ মা দেউতাই সৰুৰ পৰা এটা সাংঘাতিক ৰেচনেল পৰিৱেশ বুলি মই ক'ম। কাৰণ মাৰ পৰা মই কলা সংস্কৃতিৰ বস্তুখিনি পাইছোঁ, দেউতাৰ পৰা মই শিক্ষাগত বস্তুখিনি পাইছোঁ। আৰু এগৰাকী প্ৰকৃত মানুহ হৈ জীয়াই থাকিবৰ কাৰণে কিন্তু দুটা বস্তু সমানে জৰুৰী মই ভাবোঁ। এগৰাকী আত্মবিশ্বাসী মানুহ হৈ জীয়াই থাকিবৰ কাৰণে সমাজত শিক্ষাগত দিশটো খুব গুৰুত্বপূৰ্ণ কথা, আৰু সেইখিনি বস্তু মই মোৰ দেউতাৰ পৰা পাইছিলোঁ। আৰু মোৰ মা সাংস্কৃতিক দিশত সাংঘাতিক এক্টিভ এগৰাকী নাৰী আছিলে তেওঁৰ ছোৱালী অৱস্থাৰ পৰা। বিয়াৰ পিছত, সন্তান জন্ম হোৱাৰ পিছতো মায়ে বহুত কাম কৰিছে, এটা পৰ্যায়লৈকে ৰৈ গ'ল আৰু তাতকৈ আগবাঢ়িব নোৱাৰিলে, এইটো এটা বেলেগ বিষয়। কিন্তু যিখিনি মাৰ সংস্কৃতিৰ প্ৰতি যিখিনি তাৰণা, যিখিনি আগ্ৰহ, সেই আগ্ৰহখিনিয়ে মোক বোধহয় এই লাইনটোলৈ লৈ আহিছে। আৰু মাৰ ওপৰত মই এটা ক্ষেত্ৰত সাংঘাতিক কৃতজ্ঞ যে এজন অসমীয়া হিচাপে আমাক নিজকে গঢ়ি তোলাৰ ক্ষেত্ৰত কিন্তু মাৰ অৱদান অপৰিসীম। দেউতাৰ মুখত কেতিয়াও মই ভূপেন হাজৰিকাৰ গান শুনি পোৱা নাই, কিন্তু মাৰ মুখত প্ৰত্যেক দিনাই মই শুনো সৰুতে ভূপেন হাজৰিকাৰ গান গায়, জয়ন্ত হাজৰিকাৰ গান গায়। আৰু এতিয়াও এনেকুৱা হয় যে জয়ন্ত হাজৰিকাৰ কোনোবা এটা গান শুনিলে মোৰ বুকুখন বিষাই যায়, কাৰণ সৰুতে যিখিনি বস্তু আমি শুনি থাকোঁ আমাৰ মাৰ মুখত, সেই বস্তুবোৰ আমাৰ বুকুৰ ভিতৰত এটা বেলেগ স্থান পায়গৈ। আৰু আমাক সৰুৰ পৰা মায়ে নিচুকনি গীত গাই শুওৱা মোৰ মনত নাই, কিন্তু জয়ন্ত হাজৰিকাৰ গান গাই গাই মায়ে শুৱাইছিলে, ভূপেন হাজৰিকাৰ গান মায়ে গাই গাই শুনাই সৰুৰ পৰা। গতিকে মোৰ ক্ষেত্ৰত কিন্তু মাৰ অৱদান বেছি আছে। মই প্ৰথমতে অসমীয়া বুলি ভাবোঁ, তাৰ পাছত মই এগৰাকী হিন্দু। হিন্দু, মুছলিম, শিখ, ইছাই এই বস্তুটো লৈ পেলাই মই খুব কনচাৰ্ণ নহয়, মই আগৰ পৰা কনচাৰ্ণ নহয়। কাৰণ মই খুব বেছি ছুপাৰষ্টিচিয়াছো নহয়, খুব বেছি মই ৰিলিজিয়াছো নহয়, মই খুব ৰেচনেল এগৰাকী মানুহ। মই ভগৱানক বিশ্বাস কৰোঁ, ভগৱানৰ শক্তিটোক বিশ্বাস কৰোঁ। মোৰ ঘৰত বহুত ভগৱানৰ মূৰ্তি আছে, কিন্তু তৎসত্ত্বেও কিন্তু মূৰ্তিৰ সন্মুখত যেতিয়া মই পূজা কৰোঁ, মই কিন্তু সেই শক্তিটোকহে পূজা কৰোঁ,
পাৰ্টিকুলাৰ মই সেই বিগ্ৰহজনক পূজাৰ ক্ষেত্ৰত মোৰ মানে সেই বিশ্বাসটো মোৰ সেই শক্তিটোৰ ওপৰতহে গতিকে মই ভাবোঁ যে এগৰাকী মানুহ হিচাপে জীয়াই থকাটো মানুহৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ বিষয় আৰু অসমীয়া বুলি মই এইটো কাৰণে কৈছোঁ যে আমি যিখন ৰাজ্যত বসবাস কৰোঁ যিটো পৰিৱেশত আমি বসবাস কৰোঁ যিটোৱে আমাক এটা নাম দিছে যিটোৱে আমাক এটা পৰিচয় দিছে যিটো পৰিৱেশ এটা পৰিচয় দিছে সেই পৰিৱেশটোৰ প্ৰতি আমি সদায় কৃতজ্ঞ হোৱাটো উচিত গতিকে মই নিজকে এগৰাকী অসমীয়া হিচাপে পৰিচয় দিব বিচাৰিম কিন্তু সদায়